গৈ থাকোঁ নেকি এফালে হে এফালে যদি গুচি যাওঁ এই ৰাম মামুলি ৰিক্স হে এইফালে গুচি গ'লে মই পৰি যাম নহয় একদম তলত পৰি যাম মই এইখিনিৰ পৰা হ'লে মামুলি ওপৰতি আছোঁ ইয়াৰ পৰা পৰি গ'লে গ'ল এইফালে অকণমান এয়া মোৰ পিছফালে এয়া এনেকৈ চাব উঠিব নোৱাৰিব এই কি হ'ল এই নিদিবা ডক্টৰ এইটো আছিলে হেৰি কৰা এনেকৈ জাপা আৰু ডক্টৰ আনি লওক ইয়াত চেটাৰিং লগাব লাগিব দেই ডক্টৰ লগাব লাগিব এই বাঁহটো কাটা মেইন মিস্ত্ৰী মই উঠাই যাব ভাঙি দিয়া এটা এই বস্তুকেইটা লাগিব এতিয়া আমাক অঁ ইয়াৰ ওপৰত উঠিব লাগিব আমি ইয়াৰ ওপৰত এতিয়া তক্তা লগাম বেয়া গৰম দিছে ঐ বাটাম লৈ না বাটাম আৰু মাৰ্টুল দিয়া এতিয়া বাটাম লগাব লাগিব বাটাম লোৱা বাটাম বাটামবোৰ ভাঙিব লাহে লাহে সাতটা আৰু দুটা আছে এয়া আমি প্ৰথমতে এতিয়া বাটামবোৰ উঠাই লৈছোঁ ওপৰত তাৰপিছত এতিয়া বাটাম গজাল মাৰিম বাঁহৰ লগত দুটা বাটাম লগাইছোঁ আৰু লগাবলৈ আছেই এনেকৈ বাটাম দিছোঁ এটা বাটাম ইয়াৰ ওপৰত তক্তা দিব লাগিব এখন শাস্তি দিছে
মুখ মাতক না মাতলে দুইশা দি দিলে খুব খাই যায় কিমান দাম আছে নাই মই বাকীখিনি মিলাই দিমতো টকটাটো উঠাই লওঁ এখন উঠালোঁ তই উঠাব লাগিব উঠক উঠক আৰু তাত কিমান আছে হেৰিখন লাগিব এনেকৈ থ'ব লাগিব গৈ থাকোঁ নেকি এইফালে হে এইফালে যদি গুচি যাওঁ এই ৰাম মামুলি ৰিক্স হে এইফালে গুচি গ'লে মই পৰি যাম নহয় একদম তলত পৰি যাম মই এইখিনিৰ পৰা হ'লে মামুলি ওপৰত আছোঁ ইয়াৰ পৰা পৰি গ'লে গ'ল এইফালে অকণমান এয়া মোৰ পিছফালে এয়া এনেকৈ চবে উঠিব নোৱাৰিব এই কি হ'ল এই নিদিবা টকটা এইটো আছিলে হেৰি কৰা এনেকৈ জাপা আৰু টকটা আনি লওক মই মদাহি থাকো আহি নাই মোৰ আমাৰ কৰ্টো নাল নালাগে ইয়াত মামুলি ৰিক্স হা ইয়াৰ পৰা যদি অকণমান পৰি যায় নহয় কি হ'ব বাৰু ডাইৰেক্ট হেৰি ভাঙিব মানে হাড়ি ভাঙিব আৰু তলত কি কি আছে এইবোৰ মানে ইয়াত পৰিলে কি যে হ'ব ডাইৰেক্ট হাড়ি বহুত ৰিক্স হাড়ি ভাঙি যাব সেইকাৰণে শ্বেয়াৰ কৰিব ভিডিঅ'টো শ্বেয়াৰ কৰিব পটাপট শ্বেয়াৰ কৰিব নকৰিব বহুত কষ্ট বহুত ৰিক্সত কাম কৰি আছোঁ আমি দেই ছাবস্ক্ৰাইব শ্বেয়াৰ কৰিব লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব বাকীখিনি কোনে ক'ব কি কৰিব লাগে কৈ দিয়া কি কৰিব লাগে কৈ দিয়া শ্বেয়াৰ কৰিব লাগিব শ্বেয়াৰটো দছটো অঁ বাকী এখন লাইক আৰু মানে এনেকৈ থকা আঙুলিটো চুই দিলেও হ'ব আৰু বাকীটো টিলিং এটা বজাব লাগিব অঁ ঘণ্টিটো বেল আইকনটো বজাই দিব টিলিঙা বজাবই লাগিব এটা ইমান ৰিক্সত কাম কৰা ন বেলেগেতো নেদেখুৱাই এনেকৈ হয় নাই নেদেখুৱাই মানে গেলা গৰমত তো আমি ৰ'দত ৰখি এইবোৰ কি কি কাম কৰিছোঁ দেখুৱাই আছোঁ কিমান ৰিক্স বাপৰে ইয়াত যদি পটককৈ পৰি যাওঁ কি হ'ব বাৰু এই বাই দেখিয়ে পোৱা নাই দেখি পোৱা নাই মানে এফালেতো ৰ'দ ওপৰফালে কি হ'ব বাৰু ইচ 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 দিয়ক টকটাখিনিতো মাৰিব লাগিব বাৰু ছটাইঙত ফিটিং কৰাৰ পিছত কেনেকৈ চাহ পৰে ইয়াতে থৈ দিয়ে এতিয়া টকটাখিনি লগাই লওঁ প্ৰথমতে মিলাই ল'ব লাগিব তুমি সেইফালে ধৰা
ইমান অকণমানতে গৰম হৈ গৈছে এফালে সদায় কৰা বোলে নিয়া নিয়া যাব কি আছে মই যাব একদম হেৰি দেই কেমেৰা ধেৰ আছে মোৰ টেনশ্যন নাই খালি মানে মেইন কেছটো কি হ'ল মেইন কেছটো কি মানে পিছফাল থকা যে খৰচ কৰিব লাগিব এই এতিয়া এইডোখৰ যে এইডোখৰ অকণমান ভাঙিব লাগিব হা এইডোখৰ অকণমান ওলাই আছে মোৰ মাৰ্বলটো ডাঙৰ জোৰ কেমেৰা ইয়াৰ পোনে পোনে মানে মাজে মাজে হ'ব হা একদম মাজত দি দিয়ক ইমানটোতে আপুনি ধৰক এইফালে গুচি গৈছে ইমানটোতে ৰখিব হা বজাল থাকিব দিয়ক তলৰ পৰা কেনেকুৱা লাগে সেইটো খাই থাকিব দেই তলৰ পৰা এনেকুৱা লাগিছে এতিয়া এয়া তলৰ পৰা লাগিছে দেখিবলৈ ভাল নাই এয়া হা এনেকুৱা এই ৰ'ব এতিয়া মজা বেটেৰী তুৰুং গৈছে একো বেটেৰী যোৱা নাই আধা আধি কাম হ'লে আৰু ন আৰু অকণমান আছে ইমানটো লগাই দিলে হৈ যাব আৰু 200টা টকা লাগিব কি হ'ল ডাঙৰ জাল মাৰা বোলো সেইকাৰণে কোৱা নাই টকটাখন বহল নহয় নেকি সেইখন
তাৰপিছত জাল নাই বাল্টিঙত তো ইয়াৰ পৰা ল'লে পোৱা নাই সেইখন ডক্টৰ দাঁত নহয় নি দেখা নাই এতিয়া এখন নাই এখন উঠিব উঠি সময় আহিব বহল আছে আৰু এনেকৈ লৈ যাব আৰু 100টা লগালে হৈ যাব ইয়াত তাৰপিছত সামৰিম আৰু ঘৰলৈ নাযাওঁ এইডোখৰ কাৰণে চোৱাচোন গৰমটো মোকো লাগিছে ন তোমাকে অকল নাই লগা দেই আৰু গৰম লাগিছে বুলি ভয় খাই লাভ নাই দেই এটা মজা লাগিছে ন গৰমত ভালো মজা লাগিছে গৰমত কাম কৰি ইমান ওপৰত আমি কাম কৰিছোঁ ইমান দিছে গৰমত ফালে ৰ'দ পুৰা পটাপট লগাই বুলি ভাবিছোঁ মিলাই লোৱা আৰু এই ভাগটোত এইফালে কাটিব পৰাকৈ বুজিলা এইখিনি কাটি পিনে এইফালে সোমাব দেই দাগ হৈ গ'ল অকণমান খালি কাটি দিয়া মেলি আছে সেইটোৱে প্ৰথম লৈ লোৱা পিনে 2 মিনিট বহি ল'ব এইফালে বেছিকৈ হেৰি নকৰিবা সেই এইফালে ক'ত কাটিছা ইমানটো কাটা অঁ এইফালে চিনটো ইমানটো মানত দিবা ইমানটো মানত ঠিক আছে তাৰপিছত এই আৰু নকৰিব ভিডিঅ' পূৰা গৰমত সিজি গৈছোঁ মই নোৱাৰিছোঁ আৰু এই হ'লেই ন অকণমান আছে এইটো নেদেখুৱাওঁ পূৰা গৰম লাগিছে আজিলৈ হ'ব দেই